গাইজ গুড আফটাৰনুন এনে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ আৰু মোৰ লগত আছে বৰ্তমান বিক্ৰম বুলিয়ে নহয় বহুত লগত চলি আছে। আজি হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্ম উৎসৱ আৰু মই অলপ আগতে মানে যুগলতে গৈছিলোঁ, তাত তাৰমানে সেই যুগল গাই আছিলোঁ মানুহগিৰি ঘৰত মানে, আৰু ইফালেদি প্ৰচেছন গৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্ম উৎসৱ উপলক্ষে, কিন্তু মই নাছিলোঁ সেইবাবে দেখাব নোৱাৰিলোঁ আপোনালোকক। এতিয়া যাম আমি গুৰুজনাৰ উৎসৱ হিচাপে ভূটানত। আমাৰ এটা নামৰ দল আছে, সেই নামৰ দলত নাম গাব, নাম পৰিৱেশন কৰিব আৰু দেখাম আপোনালোকক যি পাৰোঁ। আমাৰ নামো চাব অলপ যি দেখাম আৰু বিক্ৰম মজা আৰু এই আমাৰ নামৰ বাদ্যযন্ত্ৰ আহি গ'ল, তাল খোল গোটেইবিলাক, আৰু আমি যাওঁ ৰ'ব আৰু বাছ আহি গ'ল, এতিয়া যাওঁ আৰু গোটেইবিলাকে আমি বাছৰ ভিতৰত এতিয়া বহি ল'লোঁ আৰু এতিয়া যাত্ৰা আৰম্ভ কৰোঁ। ইয়াৰ পৰা প্ৰায় 3-4 ঘণ্টাৰ ৰাস্তা, সেইবাবে বঢ়িয়াকৈ যাওঁ। A few moments later. আৰু এইয়ে দিয়ক আৰু অলপ ফূৰ্তি চুৰ্তি কৰি কেনে আহি পালোঁ ৰঙিয়া। অলপ ৰঙিয়াত ৰখি দিয়া কথা আছে, মানে ভোক লাগছে দিয়ক, অলপ পেটটো পূজা কৰি লওঁ, মানে গাড়ীত বহাৰ পৰা একো খোৱা নাই। গাইজ বৰ্তমান আহি প্ৰায় ৰঙিয়া পাৰে হৈ গ'লোঁ আৰু বৰ্তমান মোৰ লগত আছে সীমান্ত ভাই আৰু গোটেইবিলাকে চাহ খাব তলত নামিলে, মই যাওঁ ৰ'ব গাইজ। এই কোনো নাই, চব খালী, খাই লৈ ৰ'ব, খাই লৈ মানে খাব আহিলোঁহে, খোৱাই বা কি আছে, ইমান ভোক লাগছে। এতিয়া আহি গ'ল চিংৰা আৰু গাখীৰ দি আছা নেকি, তো খাই লৈ ৰ'ব গাইজ। চাহ পানী খাই কেনে আহিলোঁ, চিংৰা আৰু এই লাল চাহ আৰু চৰি গাখীৰ দি আছা আপোনালোক দেখালোঁ। তো গোটেইবিলাক আহি লওক আৰু গৈ আছোঁ। ভিডিঅ' কোৱালিটি অলপ বেয়া পাব পাৰে, তথাপি চাই থাকক গাইজ। বৰ্তমান আহি পালোঁ ভূটান আৰু আমাৰ ইয়াতে নাম হ'ব, ইয়াৰ পৰা ভালকৈ গম নাপায়, এইটো নামঘৰ, ইয়াতে নাম হ'ব, গোটেইবিলাক নামি আছে। কি আছে মন্দা মজা। আৰু গাইজ এইটো আমাৰ ৰুম, এই ৰুমত আহি পালোঁ, কাপোৰ চাপোৰ চেঞ্জ কৰি ৰ'ব গাইজ, কাপোৰ চাপোৰ চেঞ্জ কৰি নাম গাওঁ। তো গাইজ কাপোৰ চাপোৰ পিন্ধি ওলালোঁ আৰু এইফালে হিমানা আহোম পিন্ধি আছে। তো আৰু এতিয়া ইয়াতে গম পালে চাগে নামঘৰতে নাম হ'ব, তো নাম পৰিৱেশন কৰিম, দেখাই আছোঁ। ভিডিঅ'টো বেছি লং কৰি দেখাই থকা নাই, কাৰণ ৰাতি যিহেতু আন্ধাৰ আৰু কেমেৰাটো ইমান ভাল ফ'কাছ ল'ব নোৱাৰে, ৰাতিৰ অলপ মানে বেয়া হয় কোৱালিটিটো, সেইকাৰণে অলপ মানে শ্বৰ্ট কৰি সোনকালে মানে ভিডিঅ'টো দেখাই আছোঁ আপোনাক। আৰু এইয়ে নাম, ইয়াতে নাম গাম, এইটো নামঘৰ, ইয়াতে মানে নাম পৰিৱেশন কৰিম। এতিয়া ৰেডি হৈ গ'লোঁ, নাম গাই লৈ ৰ'ব গাইজ, আপোনালোকে চাই থাকক। গাইজ প্ৰায় 2টা নাম হৈ গ'ল, আৰু নাম আছে হ'ব, তো দেখাম আপোনালোকক, দেখাই আছোঁ। অলপ মানে ভাগৰ লাগিছে, সেইকাৰণে অলপ মুখ হাত ধুই ল'লোঁ আৰু ৰুমত আছে ভাইটি কেইটামান। নাম কেনেকুৱা পালা? নাম সোধা নাই, নাম কেনেকুৱা পালা? ভাল পাইছোঁ। ভাল। তোমাৰ নাম কি? My name is Manav Bora. তোমাৰ নাম কি? My name is Ranjit Das. নাম ভাল পালে তো চাই থাকক আপোনালোকে। কি খাইছা দেখোন 20 টাকা ভাই, কৰি আছে ভিডিঅ'ত বোলে উঠাল 20 টকা লাগে। এনে কোনি তই তুমি দয়া মুখ ৰক্ষা কৰিও ৰাম, মুখ ৰক্ষা কৰিও। গাইজ নামো হৈ গ'ল আৰু ভাত পানী খাই ল'লোঁ, আৰু বেছি ইমান নাম দেখাই থকা নাই, কাৰণ গোটেই নাম দেখাব লাগিলে ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, লম্বা হৈ যাব, সেইকাৰণে কাপোৰ চাপোৰ খাই লওক আৰু যাওঁ ৰ'ব। কাপোৰ হ'লে আছে গাইজ, লাজ কৰিছে গাইজ, কাপোৰ চাপোৰ পিন্ধি ওলালোঁ আৰু গাড়ীত লৈ যাওঁ ৰ'ব।
আৰু এতিয়া ঘৰ যাব ওলালোঁ বাছত বহিলোঁ ৰ'ব গাইছ যিহেতু বহুত ৰাতি হ'ল অলপ টোপনি মাৰোঁ মানে গা চা বহুত বেয়া লাগি গ'ল বাছত উঠিলোঁ ৰ'ব গাইছ বহিলোঁ গাইছ আজি হৈছে নেক্সট ডে মানে কালি ৰাতি মানে বহুত কষ্ট হ'ল যিহেতু সেইকাৰণে অলপ গাড়ীতে শুই দিলোঁ আৰু মানে শেষ কৰিব নোৱাৰিলোঁ ভিডিঅ'টো আৰু আজি ৰাতিপুৱা আহি কিনে মানে গাটো বহুত বেয়া লাগিল ৰাতি মোটামুটি 4টামান বজাত আহি পাইছোঁ বিৰাট বেয়া লাগিল অলপ গাটো দুৰ্বল ভাৱ সেইকাৰণে ইমান ঘুমাইছোঁ মানে অলপ আগতে সাৰি পালোঁ আৰু বৰ্তমান নামঘৰৰ ফালে ওলাই আহিলোঁ যিহেতু বাহিৰ ওলোৱা নাছিলোঁ সেইকাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো অলপ হ'লেও চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুন ভিডিঅ' আপোনালোকৰ মাজত দি থাকিব চেষ্টা কৰিম বাই বাই